হাই ফ্ৰেণ্ডছ, নমস্কাৰ জনাইছোঁ আৰু আমাৰ আসাম ফুড চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ বহু অপেক্ষাৰ ফলত আজি আমাৰ স্পেচিয়েল ভিডিঅ' আহি গৈছে। মানে কলৰ দনাত আজি চেলেঞ্জ হ'ব। কলৰ দনাত ভাত মাংস আৰু ভাত মাংস চেলেঞ্জ আজি ব্ৰইলাৰ মাংস। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু ভিডিঅ'টো আজি দীঘলীয়া হ'ব, চ' বেয়া নাপাব আপোনালোকে। আৰু আমাৰ মাংস হৈ আছে, চ' আপোনালোকক অকণমান দেখাই দিছোঁ কেনেকুৱা আমাৰ ৰান্ধনি, তাৰপিছত আমাৰ আসাম ফুড চেনেলৰ গোটেই টিমটো আমাৰ লগত আছে। আজি সকলোৱে মিলি আজি আমি চেলেঞ্জো কৰিম আৰু খানাও খাম। চ' আপোনালোকে চাই থাকক। আৰু আমাৰ ইয়াৰ ৰান্ধনি দেখাই দি আছোঁ এইফালে। মোৰ লগত আছে আজি চিনাকি কৰি দিয়া হৈছে। মোৰ লগত আছে আজি ধ্ৰুৱ, তাৰপিছত এয়া কল্যাণ আছে। কল্যাণ, এই যে ৰাহুল, এইফালে কেমেৰাৰ ফালে দেখাই দিয়া, এই যে ৰাহুল। আৰু আমাৰ আৰু এটা ৰাহুল দাদা, এই যে দাদা পূৰা মাংস বনাই আছে। আৰু মাংসখিনি দেখাই দিয়া অলপমান, আমাৰ ভিউৱাৰ্ছক মাংসখিনি দেখাই দিয়া। এয়া পূৰা মাংস হৈ আছে। ইয়াৰ অলপমান পিছতে আমি চেলেঞ্জটো ষ্টাৰ্ট কৰিম আমাৰ। আৰু আজি হ'বলৈ গৈছে মাংস ভাত চেলেঞ্জ। চ' আজি চেলেঞ্জ কৰিব ধ্ৰুৱ, তাৰপিছত প্ৰণৱ আৰু ময়ো আছোঁ আজি। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমি গোটেইখিনি বস্তু লৈ লৈছোঁ। দনা আছে, কলৰ পাত আছে, তাৰ ওপৰত ভাত মাংস লেবু সকলোবোৰ আমি ৰেডি কৰি লৈ লৈছোঁ। চ' এতিয়া আমি ষ্টাৰ্ট কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কোনে জিকে কোনে হাৰে আপোনালোকে ভিডিঅ'টো চালেহে গম পাব শেষলৈকে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু যোনে জিকে তেওঁক আমি কিবা এটা পুৰস্কাৰ দিম। চ' আপোনালোকে শেষলৈকে চাই থাকিব। আৰু আজিৰ ভিডিঅ'টো ধামাকা হৈ আছে, চ' চাই থাকিব আপোনালোকে। এতিয়া ষ্টাৰ্ট কৰিম। ৰেডি, 1 2 3 ষ্টাৰ্ট। আজিৰ চেলেঞ্জৰ উইনাৰ হ'ল ধ্ৰুৱ। আৰু প্ৰণৱেও নোৱাৰিলে জিকিব। চ' ময়ো নোৱাৰিলোঁ, আছে মোৰ বহুত আছে। চ' আজিৰ চেলেঞ্জত যিহেতু ধ্ৰুৱই উইনাৰ হৈছে, চ' ধ্ৰুৱক আমি প্ৰাইজ দিম। চ' আপোনালোকে শেষত আমি প্ৰাইজটো ধ্ৰুৱক দিম। চ' এইখিনি বস্তু আমি শেষ কৰি কিনে আপোনালোকক দেখুৱাই আছোঁ। চ' চাই থাকক। হাই ফ্ৰেণ্ডছ, চ' আজিৰ চেলেঞ্জত আছিল প্ৰণৱ, মই আৰু ধ্ৰুৱই আছিল। চ' ধ্ৰুৱই উইনাৰ হ'ল আজিৰ চেলেঞ্জৰ। চ' ময়ো নোৱাৰিলোঁ, প্ৰণৱেও নোৱাৰিল। চ' ধ্ৰুৱক আমাৰ তৰফৰ পৰা এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাব আমাৰ সত্যজিৎ দাই। আমাক ধ্ৰুৱক সম্বৰ্ধনা জনাব। চ' আজিৰ চেলেঞ্জৰ উইনাৰ। চ' আমি আগতেও কৈছিলোঁ যে আজি স্পেচিয়েল ভিডিঅ'। চ' নেক্সট আমাৰ ধ্ৰুৱৰ কাৰণে নেক্সট আমাৰ এইটো স্পৰ্টিং আছে। চ' এইটোও সত্যজিৎ দাই আমাৰ দিব ধ্ৰুৱক এইটো উপহাৰ। ধ্ৰুৱই যিহেতু ইমান কষ্ট কৰি চেলেঞ্জটো জিকিছে, আজিৰ মাংস ভাত চেলেঞ্জ। চ' আজিৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ধ্ৰুৱ কৈ দিয়া কেনেকুৱা লাগিছে আজিৰ চেলেঞ্জটো কৰি আৰু জিকি কেনেকুৱা লাগিছে কৈ দিয়া। আজি বহুত ভাল লাগিছে, কাৰণ আগতে দুবাৰকৈ হাৰিছোঁ। আজি বহুত ভাল লাগিছে চেলেঞ্জটো কৰি। নেক্সট আগন্তুক ভিডিঅ' আহি থাকিব আমাৰ নতুন। চ'
চ' আপোনালোকে চাই থাকিব আৰু সত্যজিৎ দাও আজি প্ৰথমবাৰ আহিছে চ' কেনেকুৱা লাগিছে সত্যজিৎ দাক ক'ব দিছোঁ অলপমান তো পিছত আপোনালোকে আৰু পাব এনেকুৱা ভিডিঅ' আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো এইখিনি মই ক'বলগীয়া চ' আজি চেলেঞ্জত ময়ো নোৱাৰিলোঁ জিকিব তো প্ৰণৱেও নোৱাৰিলে প্ৰণৱে ইয়াৰ আগতে জিকিছে চ' আমি ভবা নাছিলোঁ জিকিম বুলি ভাবিছিলোঁ কিন্তু ধ্ৰুৱই জিকি গ'ল চ' ভাল লাগিছে আমাৰ আৰু আপোনালোকে কৈছিল যে মাংস চেলেঞ্জ লাগে চ' আমি লৈ আহিছোঁ মাংস চেলেঞ্জ চ' আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰটো যেনেকৈ কৰিব আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ যদি কোৱাতে কিবা ভুল হয় তেনেহ'লে আপোনালোকে কমেণ্ট যোগেদি শুধৰাই দিব আমাৰ কথাখিনি চ' আজিলৈ ইমানে ধন্যবাদ চ' জয় আই অসম জয়